চৰিত্ৰহীনবোৰ কেতিয়াও মানুহ নহয় আৰু মানুহ কেতিয়াও চৰিত্ৰহীন নহয়। যাৰ যোগ্যতা যিমানে কম তাৰ অহংকাৰ সিমানে বেছি। দায়িত্ববোধ শিকাব নালাগে। সময় আৰু পৰিস্থিতিয়ে দায়িত্বশীল হ'ব বাধ্য কৰে। কেতিয়াও কাৰোবাৰ বাবে নিজৰ অভ্যাসবোৰ সলনি নকৰিবা। যাৰ বাবে অভ্যাসবোৰ সলনি কৰিছা সি যেতিয়া সলনি হ'ব তেতিয়া সলনি কৰা অভ্যাসবোৰে তোমাক জ্বলাই মাৰিব। এতিয়াৰ দিনত মিছলীয়াবোৰ সকলোৰে প্ৰিয় মানুহ, কাৰণ সিহঁতৰ কথাত মিছা ৰহণ মিলাই কয়, আৰু সত্যবাদীবোৰ সকলোৰে ওচৰত অপ্ৰিয়, কাৰণ সিহঁতৰ সত্য কথাবোৰ তিতা লাগে। সেয়ে মানুহৰ আগত অৱহেলিত হয়। ক্ষমতা থকাৰ পিছতো যদি ক্ষমতা নেদেখুৱাই জানিবা প্ৰকৃততে সেইজনেই ক্ষমতাশীল মানুহ। শিলৰ যেনেদৰে দুৰ্বল ঠাইত আঘাত কৰিলে ভাঙি যায়, মানুহৰো মনটোৰ দুৰ্বল ঠাই কিছুমানত আঘাত কৰিলে ভাঙি যায়। সেয়ে নিজৰ মনৰ দুখবোৰ কাৰো আগত ক'ব নালাগে। সকলো কথাৰ উত্তৰ কথাৰে দিয়া নাযায়। কিছুমান কথাৰ উত্তৰ মনে মনে নীৰৱে থাকিও দিয়াটো উত্তম। কোলাহলৰ মাজত নগ'লে বুজি নোপোৱা নীৰৱতা কি, শান্তি কি। যেতিয়ালৈ কোনোবাই এৰি থৈ নাযায় তেতিয়ালৈ নুবুজে থাকোঁতে অস্তিত্ব আছিল কি। জীৱনটো যদি ইমান আনন্দময় হ'ল হয়, পৃথিৱীত জন্ম পোৱাৰ লগে লগে কেতিয়াও কান্দি নুঠিল হয়। ধন্যবাদ।